আপুনি কালাইগাঁও উন্নয়ন খণ্ডত RTA মাৰা দেখা পাইছোঁ কিহৰ কাৰণে RTA মাৰিছে এই বিষয়ে কি ক'ব হয় আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLTয়ে যে আমি RTA টো কালাইগাঁও ডেভেলপমেণ্ট ব্লকত মাৰা হৈছে সেইকাৰণে গোটেই তথ্যবিলাক আমাৰ হাতত নাহিছিলে গতিকে আমি কেইটামান RTA মাৰা হৈছে এইটো হ'ল kindly provide us IAY houses the centrally sponsor and state share from 2005 to 15 আৰু why IAY houses have been provided twice in the same ID আৰু এটা আছে kindly provide us the list of MCLA EM BTC LED fund from 2015 to 2020 under কালাইগাঁও ডেভেলপমেণ্ট ব্লক এইটো আমি তথ্যটো আমাৰ হাতত নাছিলে গতিকে আমি কালাইগাঁও ব্লকত আজি সেইটো তথ্যটো বিচাৰি আহিছোঁ কিয়নো আমি আজি গাঁৱে গাঁৱে সোমাই গোটেই ৰাইজৰ মতামত লৈ সেইটো RTA মাৰিব লগা আমি বাধ্য হৈছোঁ কিয়নো যেতিয়া BTC যেতিয়া আমি চুক্তি কৰিছিলোঁ 2003 10 ফেব্ৰুৱাৰীত ইয়াৰ পিছত যেতিয়া 2005ত যেতিয়া BPF চৰকাৰ গঠন হৈছিলে এই BPF চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমাৰ BTAD এৰিয়াত বৃহৎ পৰিমাণৰ মানে কেলেংকাৰী হৈছে এইটোৰ কাৰণে আমি আজি বাধ্যতা হৈছোঁ এইটো আৰু কেনেকা হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমাৰ BTAD দুৰ্নীতি হোৱা নাই গতিকে আমি আজি সেইটো তথ্যটো পোৱাৰ পিছত কেনেকা দুৰ্নীতি হৈছে সেইটো কেনেকা চেক কৰিব লাগে আমি সেইটো জানো কাৰণ চেণ্ট্ৰেলি স্পন্সৰ আৰু ষ্টেট শ্বেয়াৰ এই দুইটা IAY ঘৰত বৃহৎ কেলেংকাৰী হৈছে কিয়নো এইটো MB চেক কৰিলে গোটেইকেইটা ওলাই যাব আমি এইটো লিষ্টটো অহাৰ পিছত আমি গোটেই MBটো চেক কৰিম যে আমাৰ যিমানখিনি দৰিদ্ৰ মানুহ আছে এই দৰিদ্ৰ মানুহ কেনেকাকৈ লোন ধন কৰিছে কেনেকৈ ঠগাইছে এইটো হাগ্ৰামা মহিলাৰ হিচাপতে লোৱা নাই তো সময়মতে এট দ্য চেম টাইম এইটো যদি আমি তথ্যবিলাক যদি নাপাওঁ এইটো আমি ষ্টেট লেভেলত এইটো ষ্টেট কমিশ্যনত এইটো আমি হেৰিত কৰিম আপিল কৰিম গতিকে এইটো তথ্যটো অহাৰ পিছত আমি গোটেই ৰাইজক আমি জনাই দিম যে কেনেকা দুৰ্নীতি হৈছে কেনেকা ঠগাইছে যে BPF চৰকাৰ BPF পাৰ্টিৰ ৰোল এনেকা BTC হোৱাৰ পিছতে মানে সেইটো 100% মানে কেলেংকাৰী নহ'লেও মানে 20% কাম কৰি 80% মানে দুৰ্নীতি হৈছে মানে BTAD এৰিয়াত আপুনি কোন সমস্যাত বেছিকৈ দুৰ্নীতি হোৱা বুলি ভাবে দুৰ্নীতিটো মানে চেম আপুনি চাওক BPF চৰকাৰ ৰোল যেটো নেকি আপুনি তিনিটা পৰ্যায়ত এনেকা দুৰ্নীতি হৈছে নাম্বাৰ 1 পলিটিকেল পাৰ্টি BPF সেকেন্ড হ'ল অফিচাৰ্ছ থাৰ্ড হ'ল সিহঁতৰ নিজাববীয়া ঠিকাদাৰ এই তিনিটা পৰ্যায়ত BTCটো ধ্বংস কৰিছে তো মই আজি এইটো মিডিয়াৰ যোগেদি এইটোৱে জনাব খুজিছোঁ যে গোটেই তথ্য অহাৰ পিছত হাগ্ৰামা মহিলাৰী যে কৈছে যে দুৰ্নীতি হোৱা নাই দুৰ্নীতি হৈছে হোৱা নাই সেইটো আমিহে জানো বা ৰাইজে জানে তো গোটেই হেৰিবিলাক ওলাই যাব সেইটো গতিকে মই বিশেষ নকম আৰু বহুত জাগাত যাব লগা আছে আমি গোটেই এণ্টায়াৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে আমি হেৰি RTA কৰিছোঁ আৰু বাকীবিলাকতো আছে মোৰ ঘৰত তিনি বস্তা আছে আৰু 2 বস্তামান ওলাব এইটো গোটেইবিলাক ওলোৱাৰ পিছত এইটো আমি আসাম চৰকাৰৰ লগত আমি আলোচনা কৰি আছে ওদালগুৰি ডিষ্ট্ৰিক্ট XBLTয়ে যে আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল হ'লেই মানে এইটো CBI তদন্ত হ'ব বুলি এইটো আমি 100% আমি এইটো আশাবাদী মোৰ অসমীয়া ইমান ক্লিয়াৰ নহয় ক্ষমা কৰিব সেইখিনি আৰু আপোনালোকে কিবা সুধিব আছে যদি সুধিব পাৰে আৰু আপুনি জগদীশ চৰকাৰ বা অন্য আমাৰ টেৰিফ দৈমাৰী এই দুজন কেণ্ডিডেটৰ ভিতৰত কাৰ বেছি সমষ্টিত দুৰ্নীতি হোৱা বুলি ভাবে ধৰক ইয়াতে আপোনালোকে চাওক তো টেৰিফ দৈমাৰী কিছু পৰে আৰু মেক্সিমাম জগদীশ চৰকাৰৰ পৰে যেতিয়া 2005ত জগদীশ চৰকাৰে হাৰিছিলে BPPFৰ পৰা হাৰিছিলে সেই সময়ত একেতে TCLCC চেয়াৰমেন আছিলে সেই সময়ত বৃহৎ কেলেংকাৰী হৈছে এইটো স্পেচিয়েলি IAY হাউচেছ আৰু MGNREGA তথ্যবিলাক পোৱাৰ পিছত আপোনালোকে আইনগত ব্যৱস্থা ল'ব নেকি কিবা 100% ডেফিনিট এইটো আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLTয়ে এইটো আমি আসাম চৰকাৰৰ লগত বহি এইটো আলোচনা কৰি দি এইটো এপ্ৰুভেল হোৱাৰ পিছত এইটো CBI তদন্ত হ'ব 100% যিসকল দৰিদ্ৰ ঘৰ এতিয়ালৈ হোৱা নাই নেটত কমপ্লেইন দেখাইছে তেওঁলোকে ঘৰবিলাক পোৱাৰ ব্যৱস্থা কৰিব নেকি পোৱা নাই ইহঁতে বেংগৰী আছে আৰু দৰিদ্ৰ মানুহবিলাক বহুতে জানা নাছিলে আগতে সেই সময়তে পাব্লিকক এনেকৈ ঠগাইছে আৰু আপোনালোকে চাওক ব্লগত একো স্কিম নপঠায় হাগ্ৰামা মহিলাৰে মাত্ৰ IAY ঘৰ আৰু MGNREGA বহুত স্কিম আছে সব কোকৰাঝাৰত ৰাখিছে হাগ্ৰামা মহিলাৰী PNRD আছে 20% BTC শ্বেয়াৰ আছে 6 ফাইনান্স 13 ফাইনান্স এইবিলাক সব কোকৰাঝাৰতে ৰাখে এইবিলাক স্কিম যদি আমাৰ ডেভেলপমেণ্ট ব্লকত যদি পঠাই দিলে হয় তেতিয়াহ'লে বহুতো আৰু উন্নতি হ'লে হয় এতিয়া আমাৰ প্ৰমোদ বড়ো ছাৰৰ যেটো নেকি নেতৃত্বত ভাল আদৰ্শ নীতিৰে চলাই যাব বুলি আমি আশাবাদী সদায় আপোনাক এটা অন্য প্ৰশ্ন ললোঁ এইবাৰ আহি থকা নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব
তো এইবাৰ আহি থকা নিৰ্বাচনতো আমি দেখা যায় আমি মুখত চালে গম পাম 100% ইউপিপিএলে চৰকাৰ কৰিব সেইটো খাটাং। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। থেংক ইউ।